হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল বিজেপি ব্লগ। বানপানী আগত পানী অকণ বেছি আছে যেন পাওঁ। এইখিনিত ৰাস্তা পানী এতিয়াও কমাই নাই, গতিকে মই পেণ্টটো অকণমান কচাই লওঁ, নহ'লে জিকিব। সকলোবিলাক মাছ মৰাতে ব্যস্ত। পাইছে মাছ কিছু, ভাল ভাল মাছেই পাইছে। দেখিছেই নহয়, গোটেই পথাৰবিলাকত পানীৰে ভৰ্তি হৈ আছে, গতিকে গৰুবিলাক ৰাখিব জেগা নাই, ৰাস্তাতে ৰাখিব লগা হৈছে। সেয়া সকলোৱে বৰ্তমান এনেকুৱা পৰিৱেশত বাইকবিলাক ভালকৈ চলাব, সাৱধানে চলাব। এইখিনিতে এটা ৰাজহুৱা নামঘৰ আছে ৰাইট ছাইডত। এইখিনি ৰাস্তা একেবাৰে বেয়া, গোটেই বছৰটো এনেকুৱাই হৈ থাকে। আৰু এই ঠাইখিনিক আমি দাংগা পাম বুলি কওঁ। এইখিনিতে এটা পিকনিক স্পট আছে, আৰু এইখন হৈছে পিকনিক স্পটৰ গেটখন। এইটো হৈছে চেঁচা নৈ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।